সো নমস্কাৰ আকৌ স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ। আমি এতিয়া গৈ আছোঁ গণেশ ঘাট, ছেকেণ্ড গেটেদি গৈ আছোঁ। ৰাস্তাতে গৈ আছোঁ এতিয়া বৰ্তমান গণেশ ঘাট পাম। চ' লেটছ ষ্টাৰ্ট। এইফালে মেইন গেট আছিলে, সেইটো চাইডে আমি নাহিলোঁ, আমি এইটো চাইডেদি গৈছোঁ শ্বৰ্টকাট। চ' ব'লক। এইটো হয় গণেশ মন্দিৰ, এতিয়াও বনাই আছে পাঁচ চাইফালে এইফালে বনাই থকা হৈছে গণেশ মন্দিৰ। এইটো গণেশ ঘাট, এইটো হৈ গ'ল গণেশ মন্দিৰ, এয়া হৈ গ'ল গণেশ ঘাট, এইটো হৈ গ'ল গণেশ মন্দিৰ। এইখন হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নহয় জানো? এইখন ভোমোৰাগুৰি দলং, একচুৱেলি জিলিকি আছে। আমি এইটো চাইডে এবাৰ ভোজ খোৱা মানুহ আছে। Close till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. স্বাগতম অগ্নিগড়লৈ আপোনালোকে। ইমান ধুনীয়াকৈ একদম ভূপেন হাজৰিকাৰ গান লাগি আছে। পানী ঢালি আছে। Through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. Through the wastelands, through the highways, and on we'll go. কেনে লাগিছে অগ্নিগড়? বহুত সুন্দৰ লাগিছিলে। 2014 চনত আহিছিলোঁ, এতিয়া প্ৰায় 6 বছৰ মূৰত আহিছোঁ, ভালে লাগিছে। Finding life along the way, melodies we haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. And on we'll go. Through the wastelands, through the highways, till my shadow. এয়া উষা আৰু এয়া চিত্ৰলেখাই অনিৰুদ্ধৰ পিকচাৰ আঁকি আছে, আপোনালোকে দেখিবলৈ পাইছে। সেয়া কি সুন্দৰ ষ্টেচু হয়। বৰ্ণনা কৰি আছে অনিৰুদ্ধ কেনেকুৱা দেখিছিলে সপোনত। Turns to sun rays, and on we'll go. Through the wastelands, through the highways, and on we'll go. এয়া শিৱ, বান ৰজা আৰু কৃষ্ণ যুদ্ধ, য'ত ব্ৰহ্মা আহিছিলে বিশ্বখন বচাবৰ কাৰণে। কাৰণ যদি বিষ্ণুৰ চক্ৰ আৰু শিৱৰ ত্ৰিশূল পাতে যদি সংঘৰ্ষ হয়, তেতিয়া গোটেই বিশ্বব্ৰহ্মাণ্ড তছনছ হৈ যাব পাৰে। সেইকাৰণে ব্ৰহ্মা আহিছিলে বচাবৰ কাৰণে। চ' এয়া আমাৰ তেজপুৰ। এইখন মোৰ পাছফালে ব্ৰহ্মপুত্ৰ। এয়া মই অগ্নিগড়ৰ টাৱাৰত উঠি আছোঁ। চ' আপোনালোকে আহিব পাৰে, সুন্দৰ পৰিৱেশ। খালি মই ইয়াত আহি এটা বস্তু বেয়া দেখিলোঁ, কি মানুহবিলাকে চিপছৰ পেকেটবোৰ খায় ইয়াতে মানে বৰ বেয়াকৈ পেলাই থৈ দিছে। চ' সেইটো বৰ বেয়া লাগিলে।
ডাষ্টবিনটো ইউজ কৰিবলৈ শিকক এটলিষ্ট চিপছৰ পেকেটবোৰ তেনেকৈ খাই পেলাই আপোনালোকে পেলাই নিদিব একচুৱেলি বেয়া লাগে চ' সেইটোকে ক'লোঁ আৰু এই আজিলৈ ব্লগ চ' ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো লাইক কৰিব আৰু মৰম দি থাকিব সদায় দৰে চ' আজিলৈ ইমানেই